ভিডিঅ'গ্ৰাফি কৰোঁ। চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আমাৰ ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান NRLM তেখেতসকলৰ সক্ৰিয় ভূমিকা আত্মসহায়ক গোট বাইদেউসকলে আজিৰ সময়ৰ অতি প্ৰয়োজনীয় মুখা না কি বুলি ক'ব মাছ যিটো কোৱা হয় তেখেতসকলে প্ৰস্তুত কৰিছে। বিভিন্ন জায়গাত আমি আপোনালোকে দেখি পাইছে, কিন্তু এই কথাটো আজি চিৰাং জিলাৰ আত্মসহায়ক গোটসকলে খুব আন্তৰিকতাৰে কাম কৰিছে আৰু তেখেতসকলক আপোনালোকৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰোঁ। আৰু এই মাছখন যোৱাকালিও আমি চাইছোঁ, মেডিকেলি আমি প্ৰুভ কৰিছোঁ এইটো একদম পাৰফেক্ট। গতিকে ৰাইজে এই মাছখন গ্ৰহণ কৰিব পাৰে। ইয়াতে আমি যিটো এইটো মানে মাস্ক বনোৱাৰ কাৰণে ষ্টাৰ্ট কৰিছিলোঁ, মানে অসম চৰকাৰৰ পৰা পোৱা নিৰ্দেশনা মৰ্মে এতিয়া আমি 105টা গ্ৰুপৰ পৰা 110গৰাকী মহিলাক প্ৰথমতে আমি ইয়াতে ইনভলভ কৰিছিলোঁ আৰু এতিয়ালৈকে আমি 21,345 মাস্ক এতিয়ালৈকে আমি প্ৰস্তুত কৰি ওলোৱা হৈছে চিডলি চিৰাং উন্নয়ন খণ্ডত। আৰু তাৰে ভিতৰত 9,000ৰ ওপৰত মাস্ক আমি বিক্ৰী কৰিছোঁ। 2,05,450 টকা এতিয়ালৈকে মানে ইনকাম হোৱা বুলি ক'ব পাৰি আমাৰ চিডলি চিৰাং উন্নয়ন খণ্ডত। আৰু অনাগত দিনত আমি আমাৰ যিটো চিডলি চিৰাং উন্নয়ন খণ্ডত আমি 60,000ৰ ওপৰত আমি মাস্ক প্ৰস্তুত কৰাৰ মানে এটা মানে সিদ্ধান্ত বা এটা টাৰ্গেট এটা লোৱা হৈছে। আৰু এইটো যিটো মোবাইল মাস্ক চেলিং পইণ্ট এইটো ষ্টাৰ্ট কৰা গৈছে, ইয়াৰ জৰিয়তে আমি যিখিনি গাঁৱৰ মানুহৰ মাজত যিখিনি মানে সজাগতাৰ অভাৱ আছে সেইখিনি আমি ইয়াৰ জৰিয়তে দূৰ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। লগতে গাঁৱৰ মানুহে যিখিনি ধৰক মাস্ক এতিয়ালৈকে বাহিৰত ওলাই কিনিব পৰা নাই বা মাস্ক ব্যৱহাৰৰ ওপৰত যিখিনি সিহঁতৰ মানে সজাগতাৰ অভাৱ হৈছে সেইখিনি আমি দূৰ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। মানে আমাৰ হৈছে প্ৰথমতে আছিলে মানে যোনটো ক'ভিডৰ পৰা যোনটো মানে আহে সেইটো মানে ৰক্ষা পাবৰ কাৰণে আমি মহিলাসকলক কম খৰচতে মানে মাস্ক মানে প্ৰস্তুত কৰিবলৈ আহিছোঁ, মানে যাতে গাঁৱৰ দুখীয়াসকলেও যাতে মাস্ক পৰিধান কৰিব পাৰে, সেইটোৱে আমাৰ মেইন উদ্দেশ্য। আপোনালোকে কিমানটো গ্ৰুপ ইয়াত আছে আৰু কিমান সংখ্যক বনাইছে? আমাৰ ইয়াত ধৰক এতিয়া গোটেইখিনি ব্লকৰটোতো মই এতিয়া গোটেইখিনি ক'ব নোৱাৰোঁ, যেনিবা মোৰ নিজৰ আণ্ডাৰত এখন VCDCত 5জনী কৰি মহিলাই মানে মাস্ক বনাই আছে এখন VCDCত। সেই 5জন গোটেই চিডলি ব্লকত 30টা VCDC গোটেইখন মিলি চবেই কৰি 5 150জনী মানে মাস্ক বনাই আছে।